নমস্কাৰ মিত্ৰসকল, ইউটিউব চেনেল অমৃতেশ্বৰ পুত্ৰালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰত গুৱাহাটীৰ নুনমাটি বিষ্ণুৰাভা নগৰত থকা ঘৰত আমাৰ যিখন সৰু বাগিচা আছে, সেই বাগিচাখনত থকা এজোপা অমৃতসম গুণকাৰী লতাৰ লগত আপোনালোকক মই পৰিচয় কৰি দিম। যিগৰাকী লতাক আয়ুৰ্বেদত আচলতে কোৱা হয় অমৃতা বুলি, গিলৈ বুলি বা বল্লৰী বুলি বিভিন্ন নাম আছে আয়ুৰ্বেদ শাস্ত্ৰত। সেইজোপা লতাৰ আচলতে মহিমা 100 মুখেৰে আচলতে ব্যাখ্যান কৰিলেও অন্ত নহ'ব। আয়ুৰ্বেদ শাস্ত্ৰ, যোগ শাস্ত্ৰ আৰু ভিন্ন ভিন্ন প্ৰাকৃতিক চিকিৎসাৰ শাস্ত্ৰবিলাকত এইজোপা লতাৰ মহিমা সকলোৱে মহাপুৰুষে কৈ আছে। বিশেষ কৰি আমাৰ যজুৰ্বেদ সংহিতাত এই লতাজোপাৰ অনাদি অনন্ত মহিমা আছে। ইয়াৰ মহিমা আচলতে আয়ুৰ্বেদৰ প্ৰত্যেক পাতে পাতে এইজোপা লতাৰ মহিমা আছে। এইজোপা লতাৰ আধ্যাত্মিক মহিমা, ভৌতিক মহিমা, দৈবিক মহিমা, বিভিন্ন সাধনাতো তাৰ প্ৰয়োগ হয়। এই লতাজোপাৰ নাম হৈছে গিলৈ। এই গিলৈ আপোনালোকে সকলোৱে দেখা পাইছে। এইজোপা হৈছে গিলৈ, চাই লওক এইজোপা। এডাল সাধাৰণ, ইয়াতে আমি এডাল বাঁহ এডালত ৰুই দিছিলোঁ, কিন্তু আচলতে এইটো বাঁহত ৰুব নালাগে। যদি এই গিলৈজোপা যদি হেৰিত ৰোৱা হয়, নিম গছত যদি ৰোৱা হয়, তেতিয়াহ'লে নিমৰ গুণবিলাক সেই গিলৈৰ মাজত আহি যায়। আহি গ'লে তাৰ গুণকাৰী ফল আকৌ 10 গুণ বাঢ়ি যায়। ঠিক তেনেকৈ আম গছত আকৌ ৰুব পাৰে আপোনালোকে। আম গছতো যদি ৰুৱে, আম গছত ৰুলেও তাৰ গুণকাৰী ফল বহুতখিনি বাঢ়ি যাব, কাৰণ আমৰ ৰসবিলাক তেতিয়া এই গিলৈৰ মাজত আহি যাব। তে গিলৈ নিয়মিতভাৱে সেৱন কৰিলে কি কি হয় আপোনালোকক মই আজি ক'ম, কাৰণ গিলৈৰ মহিমা অনাদি আৰু অনন্ত। গিলৈ আচলতে শৰীৰৰ প্ৰাণশক্তি বা জীৱনী শক্তি বৰ্ধক এক দিব্য বনৌষধি হয়। যদি গিলৈ নিয়মিতভাৱে সেৱন কৰে, তেতিয়াহ'লে শৰীৰত বাৰ্ধক্য নাহে। আজিকালি সকলোৰে লক্ষ্য হৈছে বাৰ্ধক্যক প্ৰতিৰোধ কৰা। বাৰ্ধক্যক প্ৰতিৰোধ কৰাৰ কাৰণে আজিকালি মানুহে যোগ অভ্যাস কৰে, প্ৰাণায়াম কৰে, তাৰোপৰি বিভিন্ন ধৰণৰ বস্তু ফেচিয়েল মুখত লগাই নিজৰ অমূল্য টকা পইচাবিলাক বৰবাদ কৰে। যিবিলাক টকা পইচা ৰক্ষা কৰিলে, সঞ্চয় কৰিলে আমি বিভিন্ন ধৰণৰ ঐশ্বৰিক কৰ্ম কৰিব পাৰোঁ, সেই টকাবিলাক বিভিন্ন ধৰণে ফেচিয়েল লগাই, চুল ষ্ট্ৰেট কৰি আৰু নানান ধৰণৰ আসুৰিক কৰ্ম কৰি কিনে বৰবাদ কৰে এই পইচাবিলাক। কিন্তু যদি গিলৈ যদি মানুহে ৰাতিপুৱা ৰাতি থেতলাই কিনে পুৱা যদি গিলৈ ৰস খায়, তেনেহ'লে শৰীৰত বাৰ্ধক্য নাহিব। শৰীৰ চিৰজীৱন 100 বছৰলৈকে একদম অটুট যৌৱন আৰু স্বাস্থ্যশ্ৰী সম্পন্ন হৈ থাকিব। গিলৈ কি কি বস্তুৰ লগত খালে কি কি ফল পায়, সেই বিষয়ে বেলেগকৈ কেতিয়াবা আলোচনা কৰিম। গৌমূত্ৰৰ লগত গিলৈ ৰাতিপুৱা মিলাই খাব পাৰে। অৰ্গেনিক হালধিৰ লগত বা দেশী হালধিৰ লগত গিলৈ মিলাই খাব পাৰে, সেইটো এটা অমৃততুল্য হৈ যায়। তাৰোপৰি গিলৈ আপোনালোকে ইচ্ছা কৰিলে এল'ভেৰাৰ লগত মিলাই খাব পাৰে, সেইটো এটা অমৃততুল্য ফল হয়। আমলা বা আমলখি ৰসৰ লগতো মিলাই খাব পাৰে, বা একো মিলাই নাখালেও গৌমূত্ৰৰ লগত যদি সদায় যদি খায়, তেতিয়াহ'লে চুগাৰ কণ্ট্ৰলৰ ক্ষেত্ৰত এটা ৰামবাণ ৰূপে কাম কৰিব। কাৰণ আজিকালি চুগাৰ চিকিৎসা আপোনালোকে চেণ্টাৰবিলাকত যাব, এলোপেথিক নামত মানুহে লাখ লাখ টকা পানীত ডুবাই দেহাটো ধ্বংস কৰি আছে। চুগাৰৰ ঔষধবিলাক ইমান ডেঞ্জাৰাছ, লিভাৰ, কিডনী, অন্ত্ৰ, বৃহৎ-অন্ত্ৰৰ ওপৰত ভয়ানক প্ৰভাৱ পেলায়। যদি ৰাতিপুৱা এই গিলৈ ৰাতি অন্ততঃ 2ডাল যদি থেতলাই থৈ দিয়ে, যদি ৰাতিপুৱা যদি এগিলাচ পানীত, বেছি নালাগে এইখিনিমান যদি আপোনালোকে এইখিনিমানো যদি থেতলাই লয়, এইখিনিমান বা এনেকুৱা ডাঙৰ দাণ্ডা হ'লে ভাল। যদি এই গিলৈৰ দাণ্ডাটো ডাঙৰ দাণ্ডা হয়, তেতিয়াহ'লে ভাল ফল পাব। সৰু দাণ্ডা হ'লে বেছি ফল নাপাব। এইখিনিমান যদি এনেকুৱা কৰি কাটি ৰাতি ভিজাই থৈ দিব পাৰে, সেয়াই পুৱা যদি পানীখিনি খাব পাৰে, অথবা গধূলি খাব পাৰে এবাৰ, গৌমূত্ৰৰ লগত বা হালধিৰ লগত বা এল'ভেৰাৰ লগত বা আমলখিৰ লগত, বা একো নাথাকিলে সুদা গিলৈ পানীখিনি খাব পাৰে, তেতিয়াহ'লে ছালৰ ক্ষেত্ৰতো অভূতপূৰ্ব ফল পাব। কাৰণ ছালত বাৰ্ধক্য কেতিয়াও নাহিব। তাৰোপৰি একজিমাত যিসকলে ভুগি আছে, এলোপেথিক চিকিৎসা কৰি পইচা পানীত ডুবাই আছে, এলাৰ্জিত যিসকলে ভুগি আছে, এলাৰ্জিৰ কোনো ট্ৰিটমেণ্ট আজিলৈকে পৃথিৱীত নাই, আপোনালোকে জানে। এলাৰ্জি এটা অটো ইমিউন ডিজিজ, তাৰ কোনো চিকিৎসা নাই। কাৰণ এলাৰ্জিত নিজৰ কোষবিলাকে নিজৰ প্ৰতিৰোধ তন্ত্ৰত বিকৃতি আহি যায়। যেতিয়া শৰীৰৰ পাচন তন্ত্ৰত বিকৃতি আহিলে নিজৰ শৰীৰৰ কোষবিলাকে নিজৰ বন্ধু কোষবিলাকক আক্ৰমণ কৰে। নিজৰ বন্ধু কোষবিলাককো যেতিয়া শৰীৰৰ কোষবিলাকে আক্ৰমণ কৰে বা ভক্ষণ কৰে, এই টেণ্ডেঞ্চিটোৰ নাম কয় এলাৰ্জি। এলাৰ্জিৰে এটা ৰূপ হৈছে একজিমাৰ পৰা আকৌ এটা ৰূপ হৈছে চৰাইচিছ। মই নিজেও এলাৰ্জিত আক্ৰান্ত সৰুৰ পৰা, গতিকে মোৰ নিয়ন্ত্ৰণত আছে অন্ততঃ। মই ভাল পোৱা নাই,
গতিকে চৰাইচিছত আক্ৰান্ত হৈ যিসকলে একদম মানে চিকিৎসাৰ বাহিৰত বুলি যাক কৈছে, এলোপেথিততো চৰাইচিছৰ কোনো ট্ৰিটমেণ্ট নাই। চৰাইচিছৰ নিয়ন্ত্ৰিত হৈ থাকিব, তাৰ লগত যদি যোগ প্ৰাণায়াম নিয়মিতভাৱে কৰে, এইটো খোৱাৰ লগত গৌমূত্ৰ আৰু গিলৈ নিয়মিত খোৱাৰ লগে লগে, তেতিয়াহ'লে চৰাইচিছ 3 মাহৰ পৰা 6 মাহৰ ভিতৰত চৰাইচিছ সম্পূৰ্ণ আৰোগ্য হ'ব। একজিমা আৰোগ্য হ'ব যদি যোগ প্ৰাণায়ামৰ লগে লগে যদি এই গিলৈ আৰু গৌমূত্ৰ হালধি যদি নিয়মিতভাৱে খোৱা আৰম্ভ কৰে। তাৰ লগত আপোনালোকে নিমো খাব পাৰে দেই। যদি নিম যদি নিয়মিতভাৱে খায়, নিমজোপা মই দেখাই দিছোঁ, নিম পাত যদি গিলৈৰ লগত যদি মিলাই লয় তেনেহ'লে খুব ভাল হয়। এইডাল নিম পাত আপোনাৰ মোৰ নিজৰ ঘৰৰ বাগিচাৰ পৰা মই দেখাইছোঁ। এইডাল নিম পাত যদি 5টামান নিম পাতো মিলাই ল'ব পাৰে তেতিয়াহ'লে অতি উৎকৃষ্ট হ'ব। এই আদা কি হালধি মিলালে দেশী হালধি মিলাব, অৰ্গেনিক হালধি আজিকালি অনলাইনত পাই যাব। গতিকে তাৰ উপৰি আৰু এটা বিৰাট গুৰুত্বপূৰ্ণ কথা, যি কেঞ্চাৰ ৰোগ দুৰাৰোগ্য বুলি আপোনালোকে ভাবে, সেই কেঞ্চাৰত আয়ুৰ্বেদে একমাত্ৰ গিলৈ প্ৰয়োগ কৰা হয়। আজি ৰামদেৱৰ যোগপীঠত যদি আপোনালোকে যায়, তাতে তেওঁলোকৰ ডাটা তেওঁলোকে দেখাব গ'লে দেখাই দিব। এতিয়ালৈকে তেওঁলোকে 4 লক্ষাধিক কেঞ্চাৰ ৰোগী, যিসকলে 3rd ষ্টেজ পাৰ হৈ 4th ষ্টেজ পাই গৈছে, তেওঁলোকক অকল গিলৈ প্ৰয়োগ কৰি, পুনৰ্নৱা প্ৰয়োগ কৰি, গৌমূত্ৰ প্ৰয়োগ কৰি আৰু দেশী হালধি প্ৰয়োগ কৰি, অৰ্গেনিক হালধি যাক কোৱা হয়, এই 4টা বস্তু অকল প্ৰয়োগ কৰি 4th ষ্টেজলৈকে যোৱা কেঞ্চাৰ ৰোগ তেওঁলোকে আৰোগ্য কৰিছে। আৰু বেলেগ বেলেগ ডাটাবিলাকো চাব, সদগুৰুৰ ডাটাবিলাক চাব বা ডাটাবিলাক চাব পাৰে, শ্ৰী শ্ৰীৰ ৰবিশংকৰৰ ডাটাবিলাক চাব পাৰে। অকল গিলৈ, গৌমূত্ৰ, পুনৰ্নৱা, এই 3টা বস্তুৰ বলত আৰু দেশী হালধি, এই 4টা বস্তুৰ বলত কেঞ্চাৰৰ দৰে ভয়ংকৰ বেমাৰকো মাত্ৰ 6 মাহৰ পৰা 1 বছৰৰ ভিতৰত 4ৰ্থ ষ্টেজলৈকে যোৱা কেঞ্চাৰ ৰোগ তেওঁলোকে আৰোগ্য কৰিছে। চাওক, যদি পেচাবত যদি ইকলাই বিকলাই হয় তেনেহ'লে কিমান ভয়ানক যন্ত্ৰণা এই কথাটো যাৰ ইকলাই বিকলাই হৈছে সি জানে। যদি নিয়মিতভাৱে যোনে গিলৈ খাই থাকে তাৰ ইকলাই বিকলাই কেতিয়াও নহ'ব, গেৰাণ্টি আছে। আৰু যাৰ হৈছে সি কেইদিনমান কণ্টিনিউ গিলৈ খালে, 3 দিনৰ পৰা 7 দিন, ইকলাই বিকলাইৰ যি ইনফেকশ্যন সম্পূৰ্ণৰূপে আৰোগ্য হৈ যাব। তাৰ উপৰি পেচাবত যাৰ জ্বলন হৈ থাকে, পেচাবৰ পৰা যাৰ ফেন ওলাই থাকে বা পেচাব সংক্ৰান্ত অশান্তি যাৰ 12 মাহে থাকে, যোনে হাজাৰ ট্ৰিটমেণ্ট কৰিও এলোপেথিয়ে যাৰ হাত দাঙি দিছে, আয়ুৰ্বেদেও যাক সহজে ফল দিব পৰা নাই, পেচাবৰ জ্বলন, পেচাবৰ অশান্তি বা অন্যান্য পেচাবৰ যিমান যি বেমাৰ আছে সকলো দূৰ হৈ যাব গিলৈ নিয়মিতভাৱে সেৱন কৰিলে। যাৰ 12 মাহে জ্বৰ হয়, মোৰ নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা মই ক'ব বিচাৰিছোঁ, মই সুদীৰ্ঘ প্ৰায় 25 বছৰ ভুগিছোঁ মই জ্বৰত। মোক ডাক্তৰে বহুতবাৰ TB হোৱা বুলি নানান ধৰণে সন্দেহ কৰি বিভিন্ন টকা পইচা বৰবাদ কৰিছে। মোৰ লগত মোৰ পিতৃয়ে অপৰিসীম কষ্ট খাইছে। 25 বছৰ মই জ্বৰ ভোগ কৰিছোঁ। 12 মাহে মোৰ জ্বৰ ভাৱ। কিন্তু যেতিয়া এজন জনজাতীয় ব্যক্তি, সম্প্ৰদায়ৰ ব্যক্তি মোক আকস্মিকভাৱে মোক এদিন দোকানত বহি থাকোঁতে গিলৈৰ এটা পুলি এটা মোক দি গৈছিল আৰু মোক ইয়াৰ মহিমা কৈছিল যে জ্বৰ আপোনাৰ কেতিয়াও নহ'ব, জীৱনত আপোনাৰ জ্বৰ নহ'ব। আৰু ভগৱত অলৌকিক ভগৱত কৃপাত সেই যেতিয়াৰ পৰা মই গিলৈ খোৱা আৰম্ভ কৰিলোঁ, মোৰ জ্বৰটো বন্ধ হৈ গ'ল। কেতিয়াবা বছৰত এদিন দুদিন জ্বৰ হোৱাটোতো স্বাভাৱিক, কিন্তু প্ৰকৃতিৰ নিয়ম মতে হ'বই লাগে, হ'লে খুব ভাল। কিন্তু এই 12 মাহে জ্বৰ শেষ হৈ গ'ল মোৰ। সেইকাৰণে আপোনালোকক মই ক'ব বিচাৰিছোঁ, নিয়মিতভাৱে যিসকলে জ্বৰত ক্ৰনিকভাৱে ভুগি আছে, এল'ভেৰাই অমৃততুল্য কাম কৰিব। চৰ্দি যাৰ 12 মাহে থাকে, মই নিজে আছিলোঁ চৰ্দি বেমাৰী। সৰুৰ পৰা মই কিমান কষ্ট খাইছোঁ, চৰ্দিত মোৰ অন্ত নাই। আৰু মোৰ লগত মই যিমান কষ্ট খাইছোঁ, মা দেউতাই তাত কৰি ডাবুল কষ্ট খাইছে। কাৰণ 12 মাহে মোক নাকত দিয়া ঔষধ লগত লৈ ফুৰিব লাগে। য'তে গ'লেও মই নাকত দিয়া ঔষধ, য'তে গ'লেও নাকত দিয়া ঔষধ। আৰু 12 মাহে মই সদায় মোক ভিক্স থাকে লগত, সদায় ৰুমাল থাকে। ইমান কষ্ট খাইছোঁ জীৱনত। কিন্তু যেতিয়াৰ পৰা মই গিলৈ খোৱা আৰম্ভ কৰিছোঁ, মোৰ চৰ্দি শেষ। কেতিয়াবা লাগে বছৰত এদিন দুদিন চৰ্দি লগাটো খুবেই ভাল। শৰীৰৰ পানীটো তেজৰ পানীয় অংশটো বাহিৰ কৰি দিয়ে, তেজ শুদ্ধ হয়। গতিকে বছৰত 2-এবাৰ চৰ্দি লগাটো বেয়া নহয়, ভাল। জ্বৰ হোৱাটো ভাল বছৰ। কিন্তু 12 মাহে চৰ্দিৰ যি ভয়ংকৰ নৰক মই ভোগ কৰিলোঁ, অজ্ঞানৰ কাৰণে মই মুক্তি পালোঁ। যিমান ঔষধ বনায় আয়ুৰ্বেদত, যিমান ঔষধ, আমি ৰামদেৱৰ আপুনি ঔষধবিলাক চাব, প্ৰত্যেকতে গিলৈটো থাকিবই। তাৰ কণ্টেণ্টবিলাক চাব, ঔষধৰ ইনগ্ৰেডিয়েণ্টছবিলাকত চাব, গিলৈৰ বাহিৰে প্ৰথমতে গিলৈ পাব। যিমান ঔষধ আছে, যিমান বেমাৰ আছে সংসাৰত, আয়ুৰ্বেদিক মেডিচিন বনাব লাগিলে তাতে গিলৈ লাগিবই। সেইকাৰণে তাৰ নাম অমৃত। আনকি এনেকুৱা কৰিও কোৱা হয় যে বেদৰ ঋষিসকলে যি সোম ৰসৰ কথা কৈছিল, সেই সোম ৰস আচলতে এই গিলৈ বা অমৃতাৰ বাহিৰে বেলেগ একো নহয়। কিন্তু সেই সোম ৰসটো যিটো ঋষিসকলে খাই কিনে দিব্য উৰ্জা প্ৰাপ্ত কৰিছিল, দিব্য অমৃতত্ব প্ৰাপ্ত কৰিছিল, দিব্য বোধ প্ৰাপ্ত কৰিছিল, আৰু কিঞ্চিত তেওঁলোকৰ নিচা হৈছিল আৰু ঐশ্বৰিক উৰ্জাক প্ৰাপ্ত কৰিছিল, সেই গিলৈটো কিন্তু ইয়াতে সমতল অৱস্থাত পোৱা নাযায়। সেইটো হিমালয়ৰ পৰা 1600 ফুট ওপৰত
সেই গিলৈটো পোৱা যায়, যিটো গিলৈ খাই ঋষিসকলে দিব্যত্ব বা দেৱত্ব লাভ কৰিছিল, ঐশ্বৰিক উৰ্জাক প্ৰাপ্ত কৰিছিল, সাধনাক তেওঁলোকে ওপৰলৈকে লৈ গৈছিল, ঊৰ্ধ্বগামী কৰিছিল তেওঁলোকৰ মনক। মই ভৃগুগিৰি মহাৰাজৰ যজুৰ্বেদ গ্ৰন্থত এই পৰম গুপ্ত ৰহস্য গম পাইছোঁ যে সেই সুৰা, যাক সোমৰস বুলি কোৱা হয়, যাক বামপন্থীবিলাকে বিকৃত ব্যাখ্যা দিছে তোৰ এই মদ বুলি, স্থূল মদ বুলি বিকৃত ব্যাখ্যা দিছে বামপন্থীসকলে, এই সুৰা আচলতে সেই যুগত এই গিলৈৰে উচ্চতৰ প্ৰজাতি এইটো আছিল। আৰু এই সুৰাটো এতিয়াও আছে হিমালয়ত, কিন্তু 1600 ফুট ওপৰত সেই বস্তুটো পোৱা যায়, সেই গিলৈৰ সেই প্ৰজাতিটো পোৱা যায়, যিটো আমি নাপাওঁ। গতিকে ইয়াৰ গুণকাৰী প্ৰভাৱৰ কথা কৈ থাকিলেও হাজাৰ বছৰ ক'লেও শেষ নহ'ব। আপোনালোকে নিয়মিত খাওক। মোৰ চুগাৰ গ্ৰ' হৈছিল আৰু মই নিয়মিতভাৱে আজি 3-4 বছৰ গিলৈ খাই আছোঁ, ৰাতি থেতলাই থৈ পুৱাই খাওঁ, গতিকে চুগাৰ মোৰ কণ্ট্ৰল আছে। তাৰোপৰি মই নিজে মুক্তি পাইছোঁ 12 মাহে চৰ্দিৰ নৰকৰ পৰা মুক্তি পাইছোঁ, 12 মাহে জ্বৰৰ মই নৰকৰ পৰা মুক্তি পাইছোঁ। এলাৰ্জি মোৰ সৰুৰ পৰা অত্যন্ত বেছি, এলাৰ্জি মই আৰোগ্য হোৱা নাই, কিন্তু মোৰ কণ্ট্ৰল আছে। একজিমা চিৰ'চিছ মোৰ আছে সঁচা কথা, কিন্তু মোৰ কণ্ট্ৰল হৈ আছে। মোৰ সেইবিলাক মানে দুৰাৰোগ্য পৰ্যায়ত মই যোৱা নাই। মই যদি নিয়মিতভাৱে তাৰ লগত যোগ প্ৰাণায়ামো কৰোঁ, তেতিয়াহ'লেতো মই অতি সোনকালে চিৰ'চিছ বা স্কিনৰ এলাৰ্জিৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পাই যাম। গতিকে যোগ প্ৰাণায়াম নিয়মিতভাৱে কৰক। ৰাতিপুৱা অন্ততঃ 1 ঘণ্টা, পুৱা গধূলি সময় পালে কৰিব অন্ততঃ আধা ঘণ্টা, সময় নাপালে পুৱাই কৰিব 1 ঘণ্টা 1.5 ঘণ্টা। যোগ প্ৰাণায়ামৰ লগত নিয়মিতভাৱে গিলৈ গৌমূত্ৰ সেৱন কৰক, দেশী হালধি সেৱন কৰক। যদি দেশী হালধি নাপায়, অৰ্গেনিক হালধি অৰ্ডাৰ দিব। আৰু নিয়মিতভাৱে গৌমূত্ৰৰ লগত মিলাই কৰিব পাৰে, বা এল'ভেৰা আমলাৰ লগতো মিলাই কৰিব পাৰে, আৰু নিম পাতৰ লগত মিলাই ল'ব পাৰে 2টামান। আৰু যদি একো নাপায়, তেতিয়াহ'লে কেৱল গিলৈ ৰসটোৱে পান কৰিব পানীৰ লগত। এক কাপ গিলৈ ল'লে 1 কাপ পানী দিলে, এনেকুৱা কৰি অকল গিলৈ আৰু পানী খাই দিব যদি একো নাপায়। একতো দেহৰ কোনো দিন অশান্তি নাপাব, দেহটো আপোনাৰ দিব্য দেহ, দিব্য মন, দিব্য জীৱনৰ পথত আগবাঢ়ি যাব। ভৌতিক উন্নতিৰ লগে লগে সাধনাত উন্নতি হ'ব, চেতনাৰ ক্ৰম বিকাশত সহায় হ'ব, নিৰন্তৰ নাম সাধনা মন্ত্ৰ সাধনাত উন্নতি হ'ব, প্ৰাণায়াম সাধনাত উন্নতি হ'ব, ধ্যান সাধনাত উন্নতি হ'ব, চেতনাৰ ক্ৰম বিকাশ হ'ব, মনৰ ক্ৰম বিকাশ হ'ব, দেহত মনত সদায় স্ফূৰ্তি ভাৱ থাকিব, মুখত উজ্জ্বলতা দিন দিন বাঢ়ি যাব, চকুৰ উজ্জ্বলতা দিন দিন বাঢ়ি যাব, চুলি সহজে নহৰিব, আৰু দেহত 100 বছৰলৈকে বাৰ্ধক্যৰ ৰেখা কেতিয়াও নাহিব। উদ্যম স্ফূৰ্তি প্ৰেৰণা সদায় অহৰ্নিশে থাকিব। মুঠতে ঋষিসকলে কি কাৰণত ইয়াক অমৃত নাম দিছে, আপোনালোকে নিজে প্ৰয়োগ কৰি কিনে প্ৰমাণ কৰক। ধন্যবাদ। ভিডিঅ' চলি থকা অৱস্থাত লগে লগে লাইক বটন টিপি দিব, কাৰণ লাইক কৰিলে মই কি পাওঁ, মনোবল পাওঁ, মটিভেশ্যন পাওঁ, আৰু আপোনালোকৰ কাৰণে নতুন নতুন আয়ুৰ্বেদ প্ৰাকৃতিক চিকিৎসাৰ ওপৰত ভিডিঅ' বনাবৰ কাৰণে প্ৰেৰণা পাওঁ। যিসকল মোৰ চেনেলত নতুন, তেওঁলোকে ছাবস্ক্ৰাইব কৰি কিনে অল অপশ্যন গ্ৰহণ কৰিব, আৰু সকলোকে শ্বেয়াৰ কৰি কিনে মহান পুণ্যৰ অংশীদাৰ হ'ব। যেতিয়াই আপোনাৰ পৰা 10জন ব্যক্তি যদি উপকাৰ হয়, তেতিয়াহ'লে সেই 10জন ব্যক্তিৰ উপকাৰ কৰা মহান পুণ্য ফল আপোনাৰ একাউণ্টত জমা হৈ গ'ল, আপুনি মালামাল হৈ গ'ল। ধন্যবাদ।